সকলো বন্ধু বান্ধৱীলৈ স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ। আজি বনাম কলপচলাৰ লগত মুৰ্গী মাংস। প্ৰথমে গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এয়া দেখিছে, কলপচলাখিনি মই কাটি ল'লোঁ মিহি মিহিকৈ। এয়া কলপচলা, এইটো কলপচলা যোনটো মই আনিছোঁ। এইখিনি মুৰ্গী মাংস, আলু কাটি লৈছোঁ, হালধি, তেজপাত, নহৰু, আদা লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা পিচি লৈছোঁ, নিমখ, মছলাৰ পেকেট, এয়া দেখিছে নামবিলাক মছলা পেকেট লৈছোঁ মই, পাঁচফোৰণ লৈ লৈছোঁ। গোটেইখিনি মই এনেকৈ গোটাই লৈ লৈছোঁ। তাৰপিছত মাংসখিনি মই এতিয়া নিমখ আৰু হালধি দি পেলাই ধুনীয়াকৈ তাত অকণমান তেল দি সানি ল'ম। গোটেইখিনি এনেকৈ সানি ল'ব, গোটেইখিনি মিলাই ল'লে তেতিয়া ভাল হয়। তাৰপিছত এতিয়া মই তেলখিনি দিলোঁ। এতিয়া পাঁচফোৰণ দি দিছোঁ গৰম তেলত, তেজপাতখিনি দি দিছোঁ মই, নহৰু, পিঁয়াজ এইবিলাক মই দি দিছোঁ গোটেইখিনি। লৰাই দিম মই এতিয়া। এতিয়া মাংসখিনি মই দি দিছোঁ। অলপ সময় লৈ লোৱাৰ পিছত মই মাংসখিনি দি দিছোঁ। এতিয়া লৰাই দিম আকৌ হেতা দি, অলপ এনেকৈ লৰাব 5 মিনিটমান। লৰাই কৰি দিছোঁ। হালধি দি দিছোঁ, জোখ অনুযায়ী আপোনালোকে হালধিটো দি দিব, নিমখখিনিও দি দিব নিজৰ জোখমতে। মিলাই ল'ব, ধুনীয়াকৈ লৰাব। মছলাবিলাক অকণমান দি দিব, যিবিলাক দৰকাৰী হয়। নিজে জানিব যোনটো মছলা আপোনালোকে খায়। বেছি মছলা দিলেও মানে বেয়া মানে কি হয়, স্বাস্থ্যৰ পক্ষে হানিকাৰক, কিছুমান কেমিকেল থাকে। সেইকাৰণে দিব আপোনালোকৰ জোখ অনুযায়ী মছলাখিনি। কিন্তু আদা নহৰুখিনি দিব, তেতিয়া বেছি এটা ভাল হ'ব। অকণমান হেৰি হোৱাৰ লগে লগে, ৰঙচুৱা হোৱাৰ লগে লগে মই আলুখিনি দি দিছোঁ। কাটি থৈছিলোঁ সেইখিনি আলু মই এতিয়া দি দিছোঁ। আমাৰ বেছি মানুহ নহয় মানে, সেইকাৰণে জোখত বনাইছোঁ, বেছিকৈও এনেও বনাই দিয়া নাই। এইখিনি মই এতিয়া আকৌ এখন হেৰিয়ালৈ মই কাঢ়ি লৈছোঁ। গোটেইখিনি হৈ গৈছে ভাজা। চেণ্ট অকণ আহিছে এইখিনি ভাজাৰ লগে লগে। তেলখিনি মই দি লৈছোঁ। আকৌ পিঁয়াজখিনি দি দিছোঁ, মছলা যিখিনি পিঁয়াজ, নহৰু, আদা লাগে সেইখিনি আকৌ মই দি দিছোঁ। আদাখিনিও আকৌ দি দিছোঁ, আদা চাদা এইবিলাক যি মছলা অথনি দিছিলোঁ তেনেকৈ আকৌ দি দিছোঁ। হালধিটোও দি ল'ব নিজৰ জোখ অনুযায়ী। দি লৈছোঁ ধুনীয়াকৈ গোটেইখিনি মছলা পিঁয়াজ দি পেলাই লৰাই দিছোঁ। ৰঙচুৱা অলপ হৈছে। এতিয়া মই কলপচলা যিখিনি কাটি দিছিলোঁ সেইখিনি দি দিম। গোটেইখিনি মই যিখিনি কলপচলা মিহি মিহিকৈ কাটি লৈছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। দি পেলাই লৰাই দিম। লৰাব।
অকণমান হেৰি হৈছেহি, ৰঙচুৱা নিচিনা হৈছেহি আৰু লৰাব। যেতিয়ালৈকে মানে পচলাটো অকণমান হেৰি নহয়, ৰঙচুৱা নহয়, তেতিয়ালৈকে লৰাই কৰি থাকিব। এতিয়া মই মাংসখিনি দি দিছোঁ তাত, যিখিনি মাংস অথনি মই ভাজি লৈছিলোঁ ধুনীয়াকৈ, সেই মাংসখিনি এতিয়া মই দি দিছোঁ গোটেইখিনি। গোটেইখিনি দি পেলাই এতিয়া মই লৰাই কৰি ভাজিছোঁ আকৌ। দেখিছে ধুনীয়া ৰঙচুৱা এটা হেৰি আহিছে। এতিয়া মই অলপ গৰম পানী কৰি লৈছিলোঁ, পানীখিনি মই এতিয়া দি দিছোঁ ইয়াত জোখ এটা অনুযায়ী। দেখিছে ধুনীয়া কালাৰটো লাহে লাহে উঠি আহিছে আৰু এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকোন দি দিছোঁ। মই ধুনীয়া, এতিয়া ধুনীয়া ডাঙৰতে ধুনীয়া এটা চেণ্ট আহিছে, মানে খাওঁ খাওঁ লগা মানে চেণ্ট এটা আহিছে। ইয়াৰ পৰা গম পাইছে বস্তুটো ঠিকেই হৈছে, ভালেই হৈছে। আপোনালোকে যেতিয়া নিজে বনাব এনেকৈ, তাৰপিছত নিজে গম পাব যে চেণ্টটো কেনেকুৱা এটা ধুনীয়া আহে। দেখিয়ে গম পাইছে কেনেকুৱা টেষ্টি হ'ব বস্তুটো, গোন্ধটো ধুনীয়া আহিছে। মই এতিয়া ওচৰত নিজে আছোঁ কাৰণে মই গোন্ধটো গম পাইছোঁ। আপোনালোকৰ ওচৰত আপোনালোকে বনালে নিজে গম পাব যে খাই কেনেকুৱা হ'ব, গোন্ধটোৱে কয়। দেখিছে মই ধুনীয়াকৈ সজাই লৈছোঁ, নেমু দিছোঁ আৰু পদুনা দিছোঁ, পিঁয়াজ দিছোঁ, ধুনীয়াকৈ অকণ সজাই কৰি লৈছোঁ। অত কষ্টকৈ বনাইছোঁ যেতিয়া। এনেকৈ আপোনালোকেও বনাব ঘৰত, ধুনীয়া লাগিব, খাব ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আগলৈ আৰু তেনেকুৱা মই মোৰ নিজৰ ৰেচিপি যিবিলাক মই নিজে ঘৰত বনাই খাওঁ সেইবিলাক দিবলৈ চেষ্টা কৰিম আপোনালোকক। ধন্যবাদ।